হেল্ল', কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই আছে, সকলোৱে আশা কৰিছোঁ। আজি আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ। এইটো এটা সাউথ ইণ্ডিয়ান ৰেচিপি হয়। এয়া দেখিছে, মই গোটেই চব্জি কাটি লৈছোঁ। এতিয়া মই মোৰ ষ্টাইলত বনাম, আহকচোন চাওঁ। কেৰাহী গৰম হোৱাৰ পাছত অকণমান মিঠাতেল দি দিলোঁ। তেল গৰম হোৱাৰ পাছত দিলোঁ পিঁয়াজ, খুন্দি থোৱা আদা, নহৰু, কাটি থোৱা কেঁচা জলকীয়া আৰু এয়া কাটি থোৱা বিলাহী। ইয়াৰ পিছত দি দিছোঁ অমিতা, জালি কোমোৰা, গাজৰ আৰু মূলা। এতিয়া 5 মিনিট সময় ধুনীয়াকৈ লৰাই ভাজি লওঁ। পাঁচ মিনিট সময় ভাজি লৈ সোৱাদ অনুসৰি নিমখ, পৰিমাণ অনুসৰি হালধি। আজিৰ ৰেচিপিৰ সোৱাদৰ আচল যাদু হৈছে এইটো। ইয়াত দি দিছোঁ চাম্বাৰ মছলা। এতিয়া 5 মিনিট সময় ধুনীয়াকৈ ভাজি ল'ম। সাউথৰ ইডলি চাম্বাৰ কোনেনো চিনি নাপায়। আজি ইডলি নবনালোঁ, চাম্বাৰেই বনোৱাৰ চেষ্টা কৰিলোঁ। গৰম কৰা পানীখিনি মই চব্জিত দি দিছোঁ। ইয়াৰ মাজতে মোৰ দেখুৱাবলৈ নহ'ল, ইয়াত আপোনালোকে সিজাই থোৱা দালি দি দিব পানীখিনি দিয়াৰ পাছত, আৰু ল' ফ্লেমত 10 মিনিট সময় ঢাকনি দি সিজিবলৈ দিব। এইখিনি হোৱাৰ পাছত মই ধনিয়া পাত দি এনেকৈ ঢাকি থৈ দিছোঁ, গেছটো অফ কৰি। তাৰ পাছত হৈ গ'ল ছাৰ্ভ কৰিবৰ কাৰণে। থেংক ইউ।